হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ ৰুণা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। প্ৰথমতে দেখুৱাই লৈছোঁ এইকেইটা কেঁচা আম কাটিবলৈ লৈছোঁ। প্ৰথমতে চাটনি কৰি খাই লওঁ, তাৰপিছত আজি কি বনাওঁ সেয়া আপোনালোকক দেখাম। আজি কোনো স্পেচিয়েল ডিছ বা ৰেচিপি সেনেকুৱা নহয়, আজি একদম নিৰামিষ বনাম আৰু কি বনাওঁ সেয়া আপোনালোকক দেখাম। তেন্তে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমকেইটা কাটি লওঁ। প্ৰথমতে আমৰ বাকলি গুচাই লৈছোঁ, তাৰপিছত গোটেইকেইটা বাকলি গুচাই লওঁ। গুচাই লৈ তাৰপিছত পিহনাত পিহি লৈ তেনেকৈ চাটনি কৰি খাম। আৰু আমৰ চাটনি খাই খুবেই ভাল লাগে, মইতো বহুত ভাল পাওঁ। আৰু এনেকৈ অকণমান জ্বলা দি খাই অকণমান ৰ'দ দিলে খাবলৈ ভাল লাগে। আজি যিহেতু ৰ'দ দিছিলে সেইকাৰণে আমকেইটাও আছিলে। আৰু এতিয়া আমৰ শেষ, লাষ্ট আৰু ছিজন শেষ হ'ল, নাপায় আৰু কেঁচা আম। তাকে এইকেইটা আছিলে সেইকাৰণে বনাই খাই লওঁ। আৰু আমৰ কাটি থাকোঁতে আমৰ গোন্ধাই মানে গোন্ধটোৱে খাওঁ লাগি গৈছে আৰু গোন্ধটোত। আৰু থৈ মানে পকিয়ে গৈছে। এতিয়া বনাই লওঁ, তাৰপিছত কি কৰোঁ চাই থাকক। এনেকৈ কাটি মেলি বাকলি গুচাই ধুই মেলি লৈ আহিলোঁ। বনাই পিহি দিম। এনেকৈ কাটি দিছোঁ, নহ'লে পুকীয়াও থাকিব পাৰেতো। একদম ধুনীয়া দেই। যিহেতু এইকেইটা পকা অকণমান, সেইকাৰণে এনেকৈ চকলিয়াই দিছোঁ। পিহনাত মাৰিলে বেছি হেৰি হৈ যায়, পানী নিচিনা হৈ যায়। এইখিনি ৰেডি কৰি ল'লোঁ। আৰু এইপিনে ভোট জলকীয়া লৈ লৈছোঁ, সানি ল'ম। সানি মেলি এতিয়া খাই লওঁ। তাৰপিছত যিহেতু ভাত বনাম সেয়াও দেখুৱাম। এইখিনি খাই লওঁ। জিভা পানী পৰি গৈছে। ভোট জলকীয়া কেঁচাও ভোট জলকীয়া আছে, কোনোবা এটা দিম আৰু। স্কুলৰ পৰা কাক বাই বাই ক'লা? ফেনক ক'লা? কি হয় এয়া? চকলেট। জ্বলা নাই হ'লে লৈ লওক। আমাৰ নানীক চোৱা। আমি কি খাইছা? আমি চেকালে পাপা আছে, মই আছো, মামা আছে, নানী আছে। তুমি সাবস্ক্ৰাইব কৰি দিবা মোৰ মাক। এতিয়া আহিলোঁ ভাত বনাবলৈ। এফালে তিতাকেৰেলা আলু কাটি ল'লোঁ। যিহেতু তিতাকেৰেলা আলু ভাজি, এফালে দাইল তিয়াই থৈছোঁ পকৰি বনাবলৈ। আৰু লগত আলু পিটিকা বনালে আলু বইল কৰি ল'লোঁ আৰু পিঁয়াজ দিছোঁ। তাতে মিহি মিহিকৈ আদা কাটি লৈছোঁ, নিমখ অকণমান দিছোঁ আৰু অকণমান তেল দিছোঁ, মিঠাতেল। আৰু এইখিনি এতিয়া পিটিকা বনাই ল'ম। চাটনি, ভোট জলকীয়া দি দিছোঁ এটা, নহৰু দি দিছোঁ আৰু গুটি উলিয়াই থৈছোঁ এয়া তেতেলী। ভাত আৰু এয়া হৈছে পদিনা চাটনি, পকৰি, তিতাকেৰেলা আলু ভাজি আৰু তিয়ঁহ পিঁয়াজ আলু পিটিকা আৰু এয়া দাইল। এয়াই
আজি নিৰামিষ থালি আৰু লগত আছে পাপৰ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, কমেণ্ট কৰিব। নতুনকৈ কোনোবা চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'লৈ আহি আছোঁ।